1 go Hi guys, Jai Shri Ram. তো মই আছো বৰ্তমান গুৱাহাটীৰ ৰুমত। তো এতিয়া মই যাব ওলাইছো মানে কালি তো চাগে মোৰ যদি আগৰ ভিডিঅ' চাইছে গম পাইছে আৰু মোৰ আছিল ইয়াতে মেহেন্দি চেৰিমনি। তো আজি আছে তেওঁলোকৰ হালদি আৰু সংগীত। তো এতিয়া আমি যাব ওলাইছো আৰু গোটেইকেইটাই। তো মোৰ মানে পাহাৰত ৰুম, পাহাৰৰ তলৰ পৰা উঠি আহিলোঁ। ইয়াতে আছে গাড়ী এইফালে মেইন মানে আমাৰ ভাইটি আহি আছে। তো বস্তুখিনি সেই কৰোঁ, লোড কৰি লওঁ, লোড কৰি যাই থাকোঁ আৰু চাই থাকক ভিডিঅ'টো কি হয় দেখা পাই থাকিব। অকণমান দলত নামি কিনে ৰখলোঁ ৰ'ব মানে মিনে আমাৰ মানে ৰুম চেঞ্জ কৰিম তো ৰুম চেঞ্জ কৰাৰ কাৰণে মানে যিবিলাক মানে গাড়ী আছে আৰু তাতে মানে সুধব গৈছে আৰু যে শিলপুখুৰীলৈকে যাম তো ইয়াৰ পৰা চিফ্ট কৰিম এই কেইদিনমানত কৰিম আৰু তো মিনে সুধব গৈছে গাইজ যেতিয়া আমি গৈ আছোঁ ধাৰাপুৰৰ ফালে তো তাতে আমাৰ যে লোকেশ্যন তো আপোনালোকে যদি আগৰ শ্বৰ্ট ভিডিঅ'টো চাইছে চাগে গম পাইছে লোকেশ্যনৰ কথাটো আৰু কি বুলি কয় আপোনাৰ মানে এতিয়া আছে আমাৰ হালধি এতিয়া হালধিখিনি কৰি আমাৰ মানে গধূলি যাম আৰু মানে গধূলি আছে মানে সংগীতটো তো দিনত আছে হালধি এই তাৰ পৰা আহিম আৰু এটা ঠাইত ৰখিলোঁ ৰ'ব এতিয়া মানে কিবা এটা খাই লওক ইয়াতে এখন হোটেল আছে তো মই আগতে চাগে ভিডিঅ'ত দেখাইছোঁ তাতে মানে ফেমাছ ৰুটি পায় আৰু তো মই ভাল পাওঁ খাই কিনে ইয়াতে খাওঁ ৰ'ব এতিয়া আমি খাওঁ ৰুটি আৰু আপোনাৰ চব্জি এটা এখন বড়ো হোটেল আছে মানে বঢ়িয়া লাগে খাই মই যদি মানে গুৱাহাটীত এইটো চাইড আহোঁ তো মই এইখন হোটেলতে খাওঁ আৰু ৰুটি আৰু আপোনাৰ চব্জি আপোনালোকক দেখাই মানে খাই কিনে বহুত টেষ্টি হয় ইয়াতে মানে চব খৰিত বনায় আৰু চবখিনি বস্তু খৰিত বনাৰ কাৰণে বস্তুটো মানে বহুত টেষ্টি হয় আৰু সেইকাৰণে ইয়াতে খাওঁ বড়ো হোটেল মজা আৰু গাইজ আমাৰ আহি গ'ল চব্জি বাইক মাৰি দিওঁ কেনে ঠিকে আছে না টেষ্ট আছে না মজা না মই খাই লওঁ ৰ'ব গাইজ আমি খাই চাই ল'লোঁ এতিয়া আমি যাব লাগে লোকেশ্যনত অলপমান দেৰি হ'ল নাই বাৰু 10টাত যাই পাব দিছিল 10:30 যাই পাম আৰু মানে এনেও দেৰি হ'বই কালিও আমি 2 ঘণ্টা ৰখছোঁ কি ক'ব আৰু উপায় নাই আজি সেইকাৰণে অলপমান লেটকৈ লৈছোঁ খাই ল'লোঁ এই গেছ শেষ হৈছিল মানে সেইকাৰণে অলপ দেৰি হ'ল ৰুটি বনাওঁতে এতিয়া যাই থাকোঁ বলক গাইজ এইটো এপাৰ্টমেণ্টত হ'ব আমাৰ যে কামটো তো পাই গ'লোঁ ৰ'ব এইটো গাড়ীখন পাৰ্কিং কৰিব লাগে আজি আমি আহি পালোঁ ইয়াতে হ'ব আপোনাৰ মানে চেৰিমনিটো বাট আকৌ মানুহ চানুহ নাই অকল আমিয়ে আহি পাইছোঁ কিন্তু তেওঁলোকৰ ওপৰত আছে ইয়াতে হ'ব কিবা হয় ইয়াতে লাইট চাইটবোৰ নাই বৰ্তমান বিয়াটো ইয়াতে নহয় বিয়াটো ক'ৰবাত হোটেলত হ'ব এতিয়া আমি আনলোড কৰি লওঁ ৰ'ব বস্তুখিনি গোটেই বস্তুখিনি আনলোড কৰি ল'লোঁ এতিয়া বস্তুখিনি ফিট কৰি লওঁ ইয়াতে কেনে কি হ'ব আজি কি হ'ব মানে টোপনি লাগছে টোপনি বাগাৰ একদম গাড়ীত যে এখনি ফিট কৰে আজি ফটো চটো মাৰিবি তাই একে ভিডিঅ' ফটোটোৱে লৈ থাকোঁ মই নোলোৱা আজি তই টোপনি মাৰা নাই কিবা বেলেগ কৰিম মই গম পাইছোঁ তোৰ কথাটো নতুনকৈ গাড়ী চলাম গম পাইছোঁ আৰু নকওঁ আৰু তই ইমান নামটো ৰিভিল কৰি দিম নেকি ক'ত নাম ৰিভিল কৰে পাগলা যাবাইলে বাবু গাইজ প্ৰায় আমি 30 মিনিটমান ৰখিলোঁ মানুহে নাই চব মানুহ নাই এতিয়া আমি কেমেৰাখিনি ফিট কৰি আছোঁ মানে আজি মই কৰিম ভিডিঅ'ৰ কাম তো জিম্বল ৰেডি কৰি ল'লোঁ ইফালে মিনে ফটোগ্ৰাফি কৰিব আজি তো এই গিয়াৰখিনি ফিট কৰি আছে আৰু তো আমি বস্তুখিনি ৰেডি কৰি থওঁ মানুহ আহিলে আমি ষ্টাৰ্ট কৰি দিম আৰু কামখিনি কিন্তু বৰ্তমান অহা নাই আৰু এতিয়া আমি লিফ্টেদি গৈছোঁ ওপৰত তেওঁলোকৰ ওপৰত কিবা ৰিচুৱেল আছে বোলে মাতিছে কৈ নাই তো এতিয়া আমি তেওঁলোকৰ মানে ফ্ল'ৰটোত যাই আছোঁ আৰু 4 নম্বৰ ফ্ল'ৰ তো লিফ্টত আমি উঠি দিছোঁ এতিয়া যাই আছোঁ কিবা কিবি নিয়ম আছিল আৰু কেপচাৰ কৰি ল'লোঁ তেতিয়া মানে ইমান এইটো গম পোৱা নাছিলোঁ খালি ফাৰ্ষ্ট টাইম পালোঁ চবতে বেলেগ বেলেগ নিয়ম আৰু যাতে আমি মুছলিম ৱেডিং বেছি নকৰোঁ এখন আছে মুছলিম ৱেডিং তো কম কৰোঁ তো গোটেই নিয়মখিনি নাজানো কৰি থাকোঁ আৰু কমকৈ পাওঁতো তো সেইটো কাৰণে ইয়াতে হাই এটা কৰি দিয়ক হাই বুলি দিয়ক ফেচত স্মাইল ৰাখিব গাইজ ইয়াতে এতিয়া বৰ্তমান চলিছে না হালধিৰ নিয়ম তো আপোনালোকে চাব পাৰে কিন্তু ঘূৰি দিবি এইফালে মই আল্লাহ সেইফালে গুচি যাবি জানো কি হলৈ মুজিবুৰৰ প্ৰতিমূৰ্তি হৃদয়তে আঁকিলৈ
থাকিলেও হাতীখন লাগে আমাক আমি লৈ ল'ম দিয়ক আপুনি বস্তুটো পোষ্টটো কৰক ফেচটো কৰক তলত চাওক স্মাইল কৰি থাকক আপোনালোকে গোটেই এটা ৰাউণ্ড কৰি লওকচোন হাতখন আপোনালোকে ৰাউণ্ড কৰিব লাগিব মানে স্মাইল ৰেডি 3 2 1 গো কইনা ফিল কৰক আৰু হাতখন মুখত দিয়ক অঁ বঢ়িয়া গাইজ এতিয়া আমাৰ শ্বুট লোৱা হ'ল এতিয়া আমি ক্ষীৰ খাব দিছে এই ক্ষীৰ খাই লওঁ এইফালে আমাৰ ভাইটি এইফালে 3 2 1 গো গাইজ আমাৰ এতিয়া হালধিৰ নিয়মখিনি খতম এতিয়া আমাক খাব দিছে এতিয়া খাই কিনে আমি যাম মানে এতিয়া ৰুমত যাম আৰু ৰুমৰ পৰা আহিম আহি গধূলি আছে মানে সংগীত তো এতিয়া সংগীতত দেৰি আছে তো ইয়াতে কি কৰি থাকিম তো ৰুমৰ পৰা আহোঁ আৰু কি কৰোঁ চাই থাকক মানে আমাৰ ষ্টুডিঅ'টো যাব লগা আছে গাইজ আমি খাই চাই ল'লোঁ এতিয়া যাব লাগে আমি আজি খোৱা চোৱা ক্লিপ লোৱা নাই ডাইৰেক্ট এতিয়া যাই থাকোঁ আৰু ক'ত যাওঁ আৰু গম পাই থাকিব কিবা সৰু সুৰা কাম আছে তো সেইখিনি কৰি কিনে আহোঁ আৰু বৰ্তমান আমি গৈ আছোঁ মানে আমাৰ ষ্টুডিঅ'ত আমাৰ ষ্টুডিঅ' আছে মানে বশিষ্ঠৰ কাষত তো এতিয়া আমি তাকে গৈ আছোঁ গোটেইকেইটাই মানে কিবা ডাটা কপি কৰিব আছে তো ডাটাখিনি কপি কৰিব দিওঁ আৰু লগতে কিবা মোৰ এখন SSD আছিল তাতে তো SSDখনো লৈ আহোঁ আৰু যেতিয়া আমি ষ্টুডিঅ' আহি পালোঁ ৰ'ব এতিয়া মানে ওপৰত যাওঁ ৰুমত তেওঁলোকৰ ছেকেণ্ড ফ্ল'ৰ নীৰজপল বা ৰুমত আছে না নাই নীৰজপল নহ'লেও কোনোবা বেলেগ ল'ৰা আছে সত্য আছে নেকি গাইজ আমি জিতে আহিব এই জিতে যাওঁ দেই যাব আছে কয় যায় আহোঁ বোলে ভাত খাব জনাই তো এতিয়া ভাত খাব গ'ল হোটেলত আহোঁ ৰুমে বলে নাখায় নেকি ভাত তাত তো এতিয়া আমি সেইদিনাৰ নিচিনা চেম নিজে কৰিব লাগিব গোটেইখিনি কপি চপি কৰোঁ ৰ'ব তাক আগলৈকে আমাৰ এইটো ষ্টুডিঅ' তো আপোনালোকে বহুতবাৰ ভিডিঅ'ত দেখিছে এতিয়া মানে দাদাখিনি কপি দিওঁ ৰ'ব তেওঁলোকতো নাই তো কপি চপি দি লওঁ আইজ আমাৰ সত্য এইবিলাক এই লাগি মাথা গৰম মস্তি ৰ'ব এই আমাৰ চাওক এই SSD ইমান কিনকে লাগি আছে এই এখন হাৰ্ড ডিস্ক এখন যাইপে আছে এইখন এখন SSD এই হাতত মোৰ এখন এই এতে আছে এখন আৰু এই এতে এখন ভাবি চাওক এখনত 2 TB কে মানে 2000 GB কেইখন আছে আপুনি গণি চাওক একবাৰ আৰু কমেণ্টত জনাওক কিমান GB হ'ব পাৰে গাইজ আমি যে আপকামিং ৰাইডত যোৱা কথা কৈছিলোঁ কালি তো এই মানে বস্তুখিনি লৈ ল'লোঁ এই মানে দেৱাশিষৰ মানে ইয়াৰ এইটো টেং বেগ আৰু এইটো এতিয়া ৰাইডিং জেকেট আৰু পেন আছে তো এইটো মানে মোৰ কাৰণে চাইছিলোঁ কিন্তু মোৰ তাতে মানে নাতে বস্তুটো অলপ সৰু হয় তো এইটো মিনৰ কাৰণে লৈ ল'লোঁ আৰু মোৰ এটা লগত আছে সিয়াৰ পৰা মই ল'ব ট্ৰাই কৰিব লাগিব সিয়াত যোৰ বা আতে না নাতে মোৰ তাতে ৰাইডিং জেকেট কাৰণ এটা ৰাইড মাৰিম তাৰ কাৰণে কিনিব মন নাই বুজি পাইছে না এইকাৰণে মানে মাৰিম আৰু পাছকলৈকে যদি মাৰি থাকোঁ এনেকৈ কিনিব লাগিব কিন্তু বৰ্তমান মানে অলপ পইচা খৰচা কৰিব মন নাই লগত আছে যাতে তাৰে পৰা লৈ ল'ম কাৰোবাৰ তাৰ পৰা আমাৰ ইয়াতে যিখিনি কাম আছে সেইখিনি আমাৰ হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া ক'ত যাওঁ চাওক মানে আমাৰ তাত কাম আছে আপোনাৰ 6:30 এতিয়া আছে 4:30 তো ইমান সোনকালে যাইতো লাভ নাই তো কি কৰিম চাগে আমি কিবা কাপোৰৰ দোকানত যাব লাগিব চাওক মানে মোৰ ভাইটি মানে কিবা কাপোৰ কিনিম বুলি কৈছে কি কৰিম আপোনালোকক দেখাই থাকিম বাৰু চাই থাকক আপোনালোকে ভিডিঅ'টো গাইজ এই নীলোৎপলা তাতে ৰাস্তাটো একবাৰ দেখাইছোঁ আৰু একবাৰ দেখাওঁ আজি এই চাওকচোন ৰাস্তাটো অৱস্থা বাপৰে কি লেতেৰা হৈ আছে মানে এইটো ৰাস্তা কিয় ভাল নকৰে গম নাপাওঁ সেইফালে বুম এপাৰ্টমেণ্ট সেইটো এটা কিন্তু ইয়াতে ৰাস্তা চাওক অৱস্থা ৰাস্তাৰ একদম অৱস্থা বেয়া যাইছোঁ আৰু গাড়ী বুলি আজি আকৌ সেইদিনা স্কুটি লৈ গৈছিলোঁ সেইদিনা পাগল হৈ গৈছিলোঁ কিন্তু আজি আৰু গাড়ী যাতে কথা নাই গাড়ীখন লেতেৰা হ'ব তো চাফা কৰিব লাগিব আৰু গাইজ আমাৰ ৰুমৰ কাষতে এখন ক্লথিঙৰ দোকান আছে এইখন ওপৰত তো এতিয়া আমি এইফালে দিনকৈ ওপৰত যাই আছোঁ চাওঁ কেনেকুৱা কালেকশ্যন আছে আমাৰ ইচ্ছা আহিছে কাপোৰ চাহ চাচোন চাওক ভাল লাগছে না তোৰ বেয়া লগা নাই বিভাজো না তই পিন্ধিছ নেকি আমাৰ মিনাই ট্ৰায়েল কৰিছে তই কি পিন্ধি লৈছা কম্ব কেনে দেখাইছে সূতা চূতা মাথাত লাগি লৈছে তুমি
কেনে দেখা হৈছে এই উঠিলোঁ গৈছিলে ভাইটি কিবা ক্ৰক্স ল'লে আৰু এটা টি চাৰ্ট ল'লে মই আকৌ লোৱা নাই মোৰ অলৰেডি বহুত আছে মই নিলে মায়ে গালি দিব তো মই লোৱা নাই আকৌ এতিয়া আমাৰ ৰুমৰ একদম কাষতে আৰু 500 মিটাৰো নহয় তো ৰুমত এবাৰ যাওঁ অকণমান ৰেষ্ট লৈ আমাৰ যাব হ'লে আৰু সংগীতক গাইজ আমি ৰুম আহি পালোঁ এতিয়া অকণমান ৰেষ্ট লৈ কিনে অকণমান পাছত ওলাই যাম আৰু গাইজ আমি এতিয়া ৰেষ্ট ল'লোঁ লৈ এতিয়া আৰু গাড়ীত বহি লৈছোঁ এতিয়া মানে যাব লাগে আমি ভাগৰ লাগছে মানে আমাৰ ৰুমটো পাহাৰত না আৰু মানে অলপ তলত নামি যাব লাগে ভাগাত ধৰি যায় সেইকাৰণে ফেফেনি উঠি গৈছে এতিয়া আন্দাজ হৈ গ'ল আপোনালোকে দেখিব পাৰে তো এতিয়া যাই থাকোঁ লোকেশ্যন বাকী আৰু আপোনালোকক ডাইৰেক্ট লোকেশ্যনত যাই লগ পাই আছোঁ গাইজ আমি আহি পালোঁ তো ইয়াতে মানে আকৌ হোৱা নাই ৰেডি ইয়াতে মানে আমি সোনকালে আহিব যে এইবাৰ আহি পাইছোঁ সোনকালে আহিব আকৌ হোৱা নাই তো কিবা মানে ভোক লাগিছে আৰু ইয়াতে ওচৰত কিবা যদি আছে খাব লগা খাই আহোঁ ৰ'ব গাইজ আমি ধাৰাপুৰৰ এই চকত ঘূৰি আছোঁ বিচাৰি আছোঁ আৰু কি পাওঁ চাই লওঁ কিবা খাব যদি ভাল লগা বস্তু পাই যাওঁ মানে বেছি নাই ঘুগনি খাব মন আছে তো বিচাৰি আছোঁ আৰু চাই লওঁ ৰ'ব সেইকাৰণে এখন হোটেল পালোঁ এইখন ইয়াতে এটা কিবা খাই লওঁ আৰু ব্ৰেড চপ বা ঘুগুনি কিবা এনেকৈ কিবা খাই লওঁ চাই ৰাইচ ঘুগুনি অৰ্ডাৰ দিছোঁ আৰু আমাৰ ইফালে পকৰা এইটো ব্ৰেড চপ আৰু পকৰা খাইছোঁ মানে বোলে ম'ম' খাব বাকী ঘুগুনি অৰ্ডাৰ দিছোঁ ঘুগুনি আহি আছে ৰাইচ ঘুগুনি আহি পালে খাই আছোঁ ভাল পকৰাটো খাইছোঁ বঢ়িয়া লাগছে গৰম বহুত এইখনত মানে এইটো নামটো চাই লওক আপোনালোকৰ নামটো যদি দেখালোঁ তাতে খাব পাৰে বহুত ধুনীয়া যদি আপোনালোকে ধাৰাপুৰ চাইড আহে তো তাতে খাই ল'ব পাৰে কিন্তু জ্বলাটো বহুত বেছি হৈছিলোঁ সেইটো কাৰণে মানে ঘামি গৈছে একদম আৰু জেকেট খুলি দিছোঁ একদম গৰমত গাইজ বা চাউণ্ড কোৱালিটি কেনেকুৱা হৈছে গম নাপাওঁ মানে মই যে মাইকটো ইউজ কৰা নাই মাইকটো ইউজ কৰিব ইচ্ছা লগা নাই মানে সেইকাৰণে এনে নৰ্মেলি কৰি আছোঁ এয়া মানে ডাইৰেক্ট কেমেৰা ইনবিল্ট মাইকেদি তো মোৰ মানে যোনটো এটা মাইক ভাল কৰিব দিছিলোঁ সেইটো বোলে ভাল নহয় তো ইয়াতে মানে বেটাৰীটো বেয়া হৈছে তো বেটাৰীটো নাপাওঁ চাগে তো মই আনব যাব দিছে কিন্তু আনব যাব পৰা নাই এতিয়া এটা লৈ আহিব লাগিব কামতো নাই এতিয়া এটা মাইকে আছে দুটা মাইক থাকে নাই এটা মাইকে আছে বৰ্তমান এটা মাইকেদি চলিব লাগিব আৰু তাকে এতিয়া যাই থাকোঁ আমি লোকেশ্যনত আহি পালোঁ আমি এতিয়া খাই আহিছিলোঁ ন এতিয়া এই চাওক আৰু খাত বৈ আহিছে ইমান আৰু এতিয়া খাই আহিছিল মাত্ৰ জাষ্ট ইও এটা মই কিন্তু গাইজ খনাই দিয়ক মই নাখাওঁ মানে বেলেগ খাই মই দেৰিকৈ খাম বুলি কৈছোঁ এতিয়া কিয় খাম ন এতিয়া খাই আহিছোঁ মাত্ৰ জাষ্ট ডাইৰেক্ট আহি পাইছোঁ আহি পাই খাব দিছে লাইট চাইটখিনি ফিট কৰি দিলোঁ আৰু এইফালে মানুহবিলাক গাইজ এতিয়া ইয়াতে চলি আছে সংগীতৰ কামবিলাক এইফালে মই বেকফালে দেখাই আছোঁ গাইজ বৰষুণ অহা ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া মানুহ চাওক এইফালে মানে মানুহ বহুত ভিৰ হৈ গৈছে মানে বাহিৰত থকা মানুহবিলাকো চব ভিতৰত আহি গৈছে এতিয়া গাইজ ফাইনেল মোৰ ইউটিউবত ছেকেণ্ডটো হৈ গ'ল এতিয়া 3 নম্বৰটো বাকী আছে এইটো ৰিভিউ আছে মানে ফ'কাছ লোৱা নাই ভালকৈ এতিয়া লাষ্ট এইটো হৈ গ'লে মোৰ কমপ্লিট আৰু মানে মনিটাইজেশ্যন কমপ্লিট হৈ যাব তাৰপাছত মোৰ ডলাৰ সোমাব আৰু ডলাৰ হাই দিয়া হাই কি নাম তোমাৰ কিবা ওচৰত আহ Tashinazban. Hi guys. हम डोर से Tashi. কাক দিবা যা দি দিয়া Floppy. যা দি দিয়া My baby. ধেমালি কৰিছে গোটেই I like this school. I do baby school. সৰু ল'ৰাবিলাকক ভাল লাগে এনেকৈ গাইজ এইফালে চলি আছে ডেন্স আৰু এইফালে মানুহ গাইজ আমাৰ কাম চাম খতম এতিয়া আমি পেক আপ কৰিলোঁ আৰু এতিয়া আমি কিবা খাব লাগে
ইয়াতে আৰু যাব লাগে আমাৰ এইটো ডাইলগ হৈ গ'ল খাব লাগে আৰু যাব লাগে তো এতিয়া খাওঁ আৰু আমি যাওঁ এতিয়া খাইছে ল'লোঁ এতিয়া আমি যাব ওলাইছোঁ ৰুমত আৰু বাকী ভিডিঅ'টো আমি ইয়াতে শেষ কৰোঁ বাকী নেক্সট এওঁলোকৰ ৱেডিং আহিছে কালি তো ৱেডিঙৰ ফুল ভিডিঅ' আহিব তো আপোনালোকক নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাতে আজিলৈ বাই বাই